vlog song kurang tu bajer lo yo non itu Guwahati dampom lo na Assam Police AB Commando la bang point matching tu nai bu laku bang kita la bang UBC non mong ko pulo la bang lal topi lo itu api dora Commando start lo lah ya kalau api tu Commando start lo kayak nilian sih dalam yo bang kong dapran view kemana yo laso factory bon cek lo dia factory bon cek lo dia lah semen ali ko cek ko cek Kagos kok. Kagos pun ada dim nih. Bonceng. Daprang bos bensi kira dan jam dapdol pinang koko kan lah pindah tak pinai Kuhorahi boting lo yo cek dong dulu tangan monjo pang mana lagi Daprang yang tu petrol pump ada ke? Deh, kana kau ada ke? 80, 84, 83. Kana ada ke? 94. Bener nggak? Hah? Ada nali lagu Marley. Tak kau. Gila tu. पूरा धुला हम था सुनो धरो ये भी वेगला है ये भी वेगला है ना है Komando ये भी लो कमांडो लो ini dah komando kembali komando sudah mi apartment letter 11,226 24 department
অসম মাতৃৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ এইবাৰ শ্ৰীমতী ৰিম্পী মণি মৰাণক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ তেওঁ সাব ইন্সপেক্টৰ আৰ্মড ব্ৰাঞ্চত নিযুক্তি পত্ৰ আৰু ফ্লেগ গ্ৰহণ কৰিব কাৰ ভাল লগা নাই কাৰ ভাল লাগিছে হাত ডাঙৰ চবৰে ভাল লাগিছে মা দেউতাৰ ভাল লাগিছে নে নাই লাগিছে সবচে বেছি ভাল মাৰ লাগিছে নে দেউতাৰ লাগিছে হা মাৰ আশীৰ্বাদ দি পঠাইছে নে নাই আশীৰ্বাদ দি গাঁৱৰ মানুহেও ভাল পাইছে পুৰা তেলে মোৰ লগত একেলগে এবাৰ সবাই ক'বা ভাৰত মাতা কি ভাৰত মাতা কি বহুত বহুত ধন্যবাদ আজিৰ আমাৰ সভাত উপস্থিত সন্মানীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া অতুল বৰা ডাঙৰীয়া কেশৱ মহন্ত ডাঙৰীয়া ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া অজন্তা নেওগ ডাঙৰীয়ানী অশোক সিংহাল ডাঙৰীয়া উৰ্খাও গৌৰা ব্ৰহ্ম ডাঙৰীয়া পীযুষ হাজৰিকা ডাঙৰীয়া বিমল বৰা ডাঙৰীয়া নন্দিতা গাৰ্লুচা ডাঙৰীয়া জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া যোগেন মহান ডাঙৰীয়া সঞ্জয় কিষাণ ডাঙৰীয়া সন্মানীয়া বিধায়িকা সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানী ৰাজ্য চৰকাৰৰ মুখ্য সচিব পৱন বৰঠাকুৰ ডাঙৰীয়া ৰাজ্যৰ আৰক্ষী ভাস্কৰ জ্যোতি মহন্ত ডাঙৰীয়া অসম চৰকাৰৰ বিভিন্ন পদত থকা আমাৰ জ্যেষ্ঠ বিষয়াসকল আজি নিযুক্তি পত্ৰ ল'বলৈ অহা সফল প্ৰাৰ্থীসকলৰ পিতৃ মাতৃ আৰু অভিভাৱকসকল নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীসকল আৰু সুধীবৃন্দ পোনপ্ৰথমে মই এই সুন্দৰ অনুষ্ঠানত যিসকল প্ৰাৰ্থী অসম চৰকাৰৰ বিভিন্ন বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হৈ নিযুক্তি পত্ৰ ইয়ালৈ ল'বৰ বাবে উপস্থিত হৈছে তেখেতসকলক মই অভিনন্দন জনাইছোঁ যোৱা নিৰ্বাচনৰ সময়ত অসমৰ ৰাইজক ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰ দলসমূহৰ হৈ আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে আমাৰ চৰকাৰ যদি শাসনলৈ উভতি আহে আমি ৰাজ্যত 1 লাখ চৰকাৰী নিযুক্তিৰ ব্যৱস্থা কৰিম নিৰ্বাচনত ৰাজনীতি কৰা মানুহে কথা কয় আৰু নিৰ্বাচনৰ পিছত সাধাৰণতে সেই কথা মানুহে পাহৰিও যায় আমি সেই কঠোৰ পৰিশ্ৰম আৰু সাধনাৰ পুৰস্কাৰ পাবলৈ সক্ষম হৈছোঁ বহুতে ভাবে যে আমি কেৱল মাত্ৰ দৌৰিয়ে আছিলোঁ কিন্তু আমি এটা কথা জনা উচিত যে আমাৰ এছআই যিসকলে পাইছে এবি যিসকলে পাইছে তেওঁলোকে দৌৰিও আছিল আৰু লিখিত পৰীক্ষাটো তেওঁলোকে পাছ কৰিছিলে হয়নে নহয় আজি আমাৰ উচ্চ শিক্ষা আৰু কাৰিকৰী বিভাগত আমি 927টা পদত নিযুক্তি দিবলৈ স্পৰ্শ কৰিব নোৱাৰোঁ মই অসমৰ যুৱক যুৱতীসকলক অনুৰোধ কৰিম যে যিসকলে পুলিচত দৌৰি আছিলে মোক কেইবাজনো যুৱক যুৱতীয়ে যোৱা কেইদিনত লগ পাইছোঁ ছাৰ 1 নম্বৰৰ কাৰণে নাপালোঁ আধা নম্বৰৰ কাৰণে নাপালোঁ মই তেওঁলোকক ক'ম যে তোমালোকে আকৌ দৌৰি থাকা
কাৰণ কেইদিনমানৰ ভিতৰতে ফৰেষ্ট বেটেলিয়নতো এটা নতুন বেটেলিয়ন আমি নিৰ্মাণ কৰিম আৰু তাৰ কাৰণে আকৌ আমি পদবী খুলি দিম। অৰ্থাৎ ৰাতিপুৱা 3টা বজাৰ পৰা দৌৰাৰ কামটো চলি থাকিব লাগে, সেইটো শেষ হৈ যাব নালাগে। যিসকলে চাকৰি পালে এতিয়াতো তেওঁলোকে নিজে দৌৰিব নোখোজিলেও আমি বেটেলিয়নত দৌৰাই থাকিম, আৰু যিসকলে চাকৰি পোৱা নাই তেওঁলোকেও দৌৰি থাকক, কাৰণ নতুনকৈ আকৌ আমি এটা বেটেলিয়নত নতুন বেটেলিয়ন এটা আমি নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। আজি আমাৰ পুলিচ বিভাগত আমি যিসকলক আমি নিযুক্তি দিছোঁ, অসম আৰক্ষীৰ আন ৰাজ্যত নতুনকৈ গঠন কৰা আছাম কামাণ্ডো বেটেলিয়ন, উপ পৰিদৰ্শক পদৰ বাবে লিখিত পৰীক্ষা, PSC আৰু PETৰ টেষ্টৰ উপৰিও সাক্ষাৎকাৰ আৰু সাইকোমেট্ৰিক টেষ্টৰ মাজেৰে সকলো ল'ৰা ছোৱালী আজিও পৰীক্ষাত উত্তীৰ্ণ হৈ আমাৰ ইয়াত নিযুক্তি পত্ৰ ল'বলৈ উপস্থিত হৈছে। ঠিক সেইধৰণে আন বিভাগসমূহতো লিখিত পৰীক্ষাতে উত্তীৰ্ণ হোৱাৰ পিছত তেখেতসকলে আজি ইয়ালৈ নিযুক্তি ল'ব আহিছে। আমাৰ বাবে অত্যন্ত আনন্দৰ কথা যে অসম চৰকাৰৰ বিভিন্ন ফাইলত আবদ্ধ হৈ থকা অনুকম্পামূলক নিযুক্তিও আজি আমি প্ৰায় 500তকৈও অধিক কৰিব পাৰিছোঁ। মোৰ দৃঢ় বিশ্বাস যে যিসকল লোকে নিজৰ পিতৃ মাতৃক হেৰুৱাই দুখ আৰু কষ্টৰ মাজেৰে চাকৰিৰ অপেক্ষা কৰি আছিল, তেওঁলোকৰো আজি আমি চকুৰ পৰা চকুলো মুচিব পাৰিছোঁ। তাৰ বাবে মই পৰম পিতা ভগৱানক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজি অসমৰ কি দুখীয়া আৰু দৰিদ্ৰ লোকৰ স্বাৰ্থত, দুখীয়া আৰু দৰিদ্ৰ লোকৰ স্বাৰ্থত যেতিয়া মানুহে কাম কৰে, সন্মুখত যিমান বাধা থাকে সেই বাধা আঁতৰাই খোজ কঢ়াৰ শক্তি মানুহে নাপায়, মানুহক নেদেখাজনে দিয়ে। আৰু সেই শক্তিৰে মই আকৌ এবাৰ আমাৰ সাংবাদিকসকলক কৈছোঁ যে যদি প্ৰয়োজন হয় 20 ঘণ্টাও আমি ইণ্টাৰনেট বন্ধ কৰিম। যদি অসমৰ দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে প্ৰয়োজন হয়, মোৰ কাৰণে প্ৰয়োজন হ'লে 1 মিনিটো বন্ধ নকৰোঁ, মুখ্য সচিবৰ কাৰণে প্ৰয়োজন হ'লে আধা মিনিটো বন্ধ নকৰোঁ, আমাৰ মন্ত্ৰীসভাৰ সদস্যৰ কাৰণে প্ৰয়োজন হ'লে 45 ছেকেণ্ডো বন্ধ নকৰোঁ। কিন্তু যেতিয়া অসমৰ দুখীয়া দৰিদ্ৰ মধ্যবিত্ত লোকৰ বাবে প্ৰয়োজন হয় 20 ঘণ্টাও ইণ্টাৰনেট বন্ধৰ কাৰণে আমি 1 মুহূৰ্তও চিন্তা নকৰোঁ। সেই কথা মই আজি আকৌ এবাৰ যিসকলে সমালোচনা কৰে তেওঁলোকক মই জনাই দিব খুজিছোঁ, কাৰণ আমি বিচাৰোঁ মোৰ অসমখন এটা নতুন দিশেৰে গতি কৰক, মোৰ এটা অসমখন নতুন বাটেৰে আৰম্ভ কৰক। আজি কোনোবাই আমাক ইয়াত ক'ব যে আমাৰ নিযুক্তি প্ৰক্ৰিয়া, মই এতিয়াও আহ্বান জনাম, যিদিনাখন 26,000 অসমত 3য় আৰু 4ৰ্থ শ্ৰেণীৰ নিযুক্তি হ'ব, আমাৰ সাংবাদিকসকলে 26,000 মানুহৰ ঘৰলৈকে যাব। তাৰ ভিতৰত এজনেও যদি কয় যে মোক কোনোবাই চাকৰি দিছে, আমি কোনেও চৰকাৰ নচলাওঁ, সিদিনাখনেই আমি চৰকাৰ এৰি দিম। ইমানখিনি মই প্ৰতিশ্ৰুতি ৰাইজক দিব। কাৰণ এই 26,000 নিযুক্তি আমি নিকা আৰু পবিত্ৰ কৰি অসমত সততে নিগেটিভিজম সৃষ্টি কৰা, ঋণাত্মক পৰিৱেশ সৃষ্টি কৰি থকা সেইসকল লোকলৈকে এটা বাণী পঠিয়াব খোজোঁ যে অসমত এতিয়া নিগেটিভ নেতিবাচক কথা কোৱাৰ দিন পাৰ হৈ গ'ল। অসমত যদি থাকিব খুজিছে আশাৰ কথা লৈ থাকক, আনন্দৰ কথা লৈ থাকক। Non ke hem je dam tu poyo komali traffic jam selo net ke do on mo tu wala ko sidam ne और जिस सेलर में मी को सरong sambo ya yo pang thang mà tôi mà
hiểu lại nước đầm long này lên